Hello everyone. সকলোকে পুনৰবাৰ পপিনা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছো। বহু দিন একো ব্লগ বনোৱাই হোৱা নাই। বাচ্চা থাকিলে জানে আৰু সময়ৰ অভাৱ। তো যিমানখিনি পাৰো মই দিবলৈ চেষ্টা কৰো আৰু এইকেইদিনটো মনচন একদম ভালেই নহয় জানে আৰু বানপানীৰ কাৰণে মানুহবিলাকৰ অৱস্থা কেনেকুৱা হৈছে। আমাৰ ঘৰত পানী হোৱা নাই, তথাপিতো অনুভৱ কৰিব পাৰিছো মানুহবিলাকৰ অৱস্থা কেনেকুৱা হৈছে আৰু বহুতৰেতো ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে, জীৱ জন্তু বিলাকৰ বহুত ক্ষতি হৈছে। তো সেইবিলাক দেখি শুনি মন চন একদমেই ভাল হৈ নাথাকে। এতিয়াতো বহুত জাগাত পানী কমিছে, কিন্তু তথাপি বহুত ঠাইত এতিয়াও আছে। গতিকে সেইবিলাকো সোনকালে ঠিক হৈ যাওক তাকে কামনা কৰিছো ভগৱানৰ ওচৰত। বহুত দিন ধৰি যিহেতু একো ব্লগ চগ দিয়া হোৱা নাই, গতিকে ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি যাব ওলাইছোঁ বজাৰৰ ফালে, অলপমান কিবা কিবি সৰু সুৰা বস্তু আনিব আছে। মই যাম আৰু বাৰ ছোৱালীজনী আছে। তো এইজনী বাৰ ছোৱালীজনী, গতিকে আমি দুইটা যাম। ইহঁতৰ ঘৰতো পানী হৈছে, সেইটো কাৰণে তাইক ইয়াতে লৈ আহিলোঁ আৰু পঢ়া চৰাৰো বহুত ক্ষতি হৈ যায়। সেয়াই আৰু গতিকে যিহেতু বজাৰত যাবই ওলালোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ক'ত যাওঁ আপোনালোকক অলপমান লগতে লৈ যাওঁ আৰু দেখাম বুলি ভাবিছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া ৰেডি হৈ লওঁ, মানে আধা আধি ৰেডি হৈছোঁ আৰু কাপোৰ চাপোৰ পিন্ধিছোঁ। গতিকে ৰেডি হৈ লওঁ। আৰু বাহিৰত বৰষুণ দি আছে, যিহেতু যাব ওলালোঁ ৰাতিপুৱাৰ পৰা, মানে পুৰা খৰধৰকে কাম চাম কৰিলোঁ মানে যাবৰ কাৰণে জানে আৰু বাচ্চা থাকিলেতো চবখিনি কৰি মেলি যাব লাগিব। তাইক গা চা ধুৱালোঁ, খোৱালোঁ, নিজৰো কামখিনি কৰিলোঁ আৰু এতিয়া যাব যিহেতু ৰেডি হৈছোঁ। বৰষুণ হ'লেও যামেই আৰু তেন্তে চাই থাকিব ভিডিঅ'টো। ফ্ৰেণ্ডছ, আমি বজাৰ আহি পালোঁ আৰু আহিয়ে মই সোমাইছোঁ পাৰ্লাৰত, কাৰণ মই বহুদিন ধৰি থ্ৰেডিং কৰা নাছিলোঁ। গতিকে ভাবিলোঁ আৰু আহিছোঁ যেতিয়া থ্ৰেডিং কৰাই লওঁ আৰু লগতে চুলিখিনি অলপমান কাটি দিওঁ বুলি ভাবিছোঁ, কাৰণ মই চুলিখিনি বেয়া হ'ব ধৰিছে আৰু বহুদিন ধৰি কাটাও নাই। আৰু পাৰ্লাৰৰ পৰা ওলালোঁ আৰু এতিয়া সোমাইছোঁ কাপোৰৰ দোকানত, কিবা কিবি কাপোৰ চাওঁ বুলি। আৰু এইখন দোকানত মানে গোটেইখিনি লেডিজ আইটেমেই আছে আৰু ভাগিনীজনীয়ে চাই আছে টপ। তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি খোজকাঢ়ি আহি আছোঁ বজাৰ কৰি আৰু এতিয়া যাম বিশালত। যাম এতিয়া খোজকাঢ়ি এতিয়া আমি আহিছোঁ বিশালত আৰু চাওঁ কি পাওঁ, আপোনালোকক দেখাম আৰু চাওঁ চব কাপোৰ। এইফালে চাচোন। তো এতিয়া আমি পুৰা কাপোৰ লোৱাত ব্যস্ত। তাতে মাৰ্কেটৰ পৰা ল'লে কিবা কিবি আৰু এইবাৰ ইয়াতে চাই আছে। ভাগৰো ধৰিছে, কিন্তু তথাপি আৰু চাওঁ কি পাওঁ, আৰু অফাৰত যদি কিবা পাওঁতো ভালেই হ'ল। গতিকে এইখিনি লওঁ আৰু আপোনালোককো দেখাম দিয়ক। বিলাক চব নাইটি, এইয়া দিছে ইয়াতে বাই ওৱান গেট ওৱান। তোমাৰ এটা মোৰ এটা হৈ যাব বাই ওৱান গেট ওৱান।
এতিয়া আমি ওপৰৰ ফালে আহিছোঁ আৰু ইয়াতে বেছিভাগ বস্তু কিচেনৰে হয় কিচেনৰ বহুখিনি বস্তু আছে আৰু বেছিভাগ বস্তুতে মানে অফাৰ দিছে আৰু বাই ওৱান গেট ওৱান দিছে সো ময়ো ললোঁ আৰু এই কাঁচৰ বাটিবিলাক আৰু গিলাচ এইবিলাক এটা কিনিলে এটা ফ্ৰী এয়া চাওক এনেকুৱা বহুত বস্তুতে দিছে বজাৰ কৰা হৈ গ'ল আৰু আজিলৈ আহিছোঁ লগ পাম অন্য এটি ভিডিঅ' বাই বাই